গুড মৰ্নিং সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। এইটো হৈছে ভেদাইলতাৰ পাতৰ সৈতে মাছৰ জোল। তাকে কেনেদৰে বনাওঁ আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ উপাসনা। এয়া হৈছে ভেদাইলতা। ভালদৰে ধুই সৰু সৰুকৈ কাটি ল'লোঁ। লগত লৈ লৈছোঁ পিঁয়াজ, নহৰু, আদা পিচি ল'লোঁ। তাৰপিছত অকণমান জলকীয়াও লৈ লৈছোঁ। ইফালে এতিয়া মিক্সাৰত কাটি লোৱা ভেদাইলতাখিনি দি দিম। দি অলপ মিক্সাৰত পিচি ল'ম। ভেদাইলতাখিনি মিক্সাৰত দি হৈ গ'ল, এইখিনি ভালদৰে গুড়ি হৈ গ'ল। সেইকাৰণে এতিয়া এইখিনি চাকনি এখন লৈ লৈছোঁ আৰু ইয়াৰ ৰসটো উলিয়াই ল'ম। ৰসটো উলিয়াই লৈছোঁ মানে কি হয়, নহ'লে অলপ বেছি ডাঠ হৈ থাকে। এতিয়া অলপ ৰসটো উলিয়াই ল'লে পাতল হৈ যাব আচলতে, সেইকাৰণে ভালদৰে উলিয়াই লৈছোঁ। অলপ পানী দি দিছোঁ এই বাকী থকা ৰসখিনি ওলাই যাবৰ কাৰণে, নহ'লে ডাঠ হৈ গৈছে বহুত। চাকনিখন সৰু হৈছে মোৰ আচলতে অলপ। এয়া ভেদাইলতাৰ ৰস উলিওৱা হৈ গ'ল মোৰ। এতিয়া এফালে লৈ লৈছোঁ এয়া ফ্ৰাই কৰি লোৱা মাছ, পিঁয়াজ, নহৰু, আদা, জলকীয়া, এয়া ভেদাইলতাৰ ৰস। মাছখিনি ফ্ৰাই কৰা হৈছিল এইখনতে। এতিয়া তেলটো অলপ থাকি গ'ল। ইয়াতে মই পিঁয়াজ, নহৰু, আদা দি দিছোঁ। তাৰপিছত কাটি লোৱা জলকীয়া অকণমান দি দিছোঁ। কেইটুকুৰামান ইয়াত আলু দি দিছোঁ। বইল কৰি ল'লোঁ আগতে। আলু দিব লাগিব বুলি আচলতে কোনো কথা নাই, মই খাই ভাল পাওঁ কাৰণেহে ইয়াত অলপ দি দিছোঁ। তাৰপিছতে এতিয়া হালধি দি দিছোঁ। নিমখ পৰিমাণ অনুযায়ী দি ল'ব আপোনালোকেও। ইয়াত দি দিম ভেদাইলতাৰ ৰস। ভেদাইলতাৰ ৰসখিনি যিহেতু দিলোঁ, এতিয়া অলপ সময় উতল আহিবলৈ দিম। ভালদৰে যেতিয়া উতলিব তাৰপিছতে ইয়াত মাছ দি দিম। এতিয়া ইয়াত মাছ কেইপিচ দি দিছোঁ। তাৰপিছতে 10-15 মিনিটমান ইয়াক সিজিব দিম। তাৰপিছত ৰেডি হৈ যাব আমাৰ মাছৰ সৈতে ভেদাইলতাৰ জোল। ৰেডি হৈ গ'ল। এতিয়া মই ইয়াৰ গেছটো বন্ধ কৰি দিম। দেখালোঁ তেতিয়াহ'লে ভেদাইলতাৰ পাতেৰে মাছৰ জোল কেনেদৰে বনালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এনেদৰে বনাই এবাৰ খাই চাব। ময়ো বহুত ভাল পাওঁ আৰু এইটো স্বাস্থ্যৰ কাৰণেও আচলতে ভেদাইলতাৰ পাতটো বহুত ভাল। সেইকাৰণে মই ভাবিলোঁ আজি বনাই খাওঁ ঘৰত। আপোনালোকেও বনাই খাব। কেনেকুৱা পাইছে বনাই খাই মোক কমেণ্টৰ সহায়ত জনাব। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ।
আকৌ নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশা থাকিল আপোনালোক সকলোৱে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব দেই।